Hello, Kemso, Assalamualaikum. Kuptang. তুমি ধৰাই ৰাখো কলিটো ধৰি দিয়া আকৌ কোনবা মই ধৰি দিলে হিমাছে কেকে কৰে সাইড তাল বজাইছিল লাগে তাল বজাই হাত ধৌ ফুটি যায় গোটেই হুচৈত তাল বজাই এপিনে দুটা এপিনে এটা মানে আৰু এটা ধৰি দিব লাগে ঢোল মই ঢোলটো লৈ এনে ধম চাপ ফ্ৰেন্ডছ আজি মই আছো সাচনি খুব ধুনীয়া এটা ঠাই খুব মনোমোহা এটা লোকেশ্যন খুব ধুনীয়া ঠাই লগত আছে বিশেষ ব্যক্তি কেইজনমান আপোনালোকক চিনাই কৰাই দিম মোৰ লগত আছে শিৱানন্দা আছে শিৱানন্দা হাই কৈ দিয়া নমস্কাৰ হাই হেল্ল' কেমছো আসসালামুআলাইকুম এছাতে আছে ডিম্পলদা হাই এটা কৈ দিয়ক kuptang. Rong boy. এছাতে আছে আমাৰ ধুনীয়া গান গুণগাব ডিম্পলে এটা গান গুণগাব Ahumor মানুহ যে সেইকাৰণে kuptang rong boy. এছাতে আমাৰ জোনাক মৌচুমী দা হাই আমাৰ এছাতে আছে আকাশ নিবিদা ভাল প্ৰীতম কৰি দিলা কেনেকৈ আহিলি সেইবিলাক সাচনি আহিলোঁ আমি শালপতি বিচাৰি শালপতি আৰু উহু অভিযানত আহিলোঁ আমি ডিম্পল আছে অলপ শালপতিৰ বিষয়ে ক'ব শালপতি আচলতে যোৱা বছৰ গীত আছিলে এটা শালপতি নামৰ আচলতে আন্দোলনৰ কাৰণে গানটো এৰি দিয়া নহ'ল অসমৰ ৰাইজক এৰি দিয়া নহ'ল আৰু সেইটো কাৰণে অলপ প্ৰব্লেম এটা হ'ল শালপতি অপূৰ্বজ্যোতি মোহন ভাতৃ পত্নীম অপূৰ্বজ্যোতি মোহন ভাল গান লিখে ভাগিবলৈ হিয়াখনি গানটো লিখিছিলে বা সঞ্জীৱাক আছে ইও গানটো আগধৰিছিলে লিখিছিলে ময়ো অকণমান টুকটাকে আঙুলিয়াই আছিলোঁ অকণমান তেনেকৈ আৰু এতিয়া দুলীয়াজানত আছোঁ দুলীয়াজান আহিলোঁ লখিমপুৰৰ পৰা টেঙাখাট পালোহি টেঙাখাটৰ ভাস্কৰ নীলম ষ্টিং ষ্টুডিঅ'ত আমি বাণীপত্ৰ কৰি আছোঁ গীতটি যোৱা বছৰে অলৰেডি হৈ গৈছে কিন্তু এতিয়া আৰু অলপ বাকী আছে অপল দিয়া তিনিজন আছোঁ আমি গোটেইকেইজন আহিলোঁ আৰু ভাইটিক লৈ আনিলোঁ ই কিবা কিবি কৰি আছে ভাল গান চান কিবা লিখি আছে আমি যোৱা বছৰ কৰিছিলোঁ অৰুণাচল নাগালেণ্ড ডিম্পলদা আৰু মই আৰু খুব ধুনীয়াকৈ এইটো আদৰি লৈছিলে তাৰ বাবে বহুত ধন্যবাদ আৰু তাৰ আমি জুতি লৈ পিনি এই বছৰ আমি শালপতি আগবঢ়াম আপোনালোকৰ খুব সোনকালে আহি আছে শিৱানন্দা আছে আৰু মৌচুমী দা আছে আকাশ নিবিদা আছে আমি শালপতি আহি আছে শালপতি অকণমান গুণগুৱাই দিয়ক শালপতি গুণগাব হ'লে শালপতি তিনিটা একেলগে গুণ গাম অলপ শালপতি চলাই ভদভতি কলৈ নাযাওঁ সদায় আবেলি আহিবি কানিয়া খাই ঘৰলৈ আঙুৰ মাছ পোৰা আলু পিটিকা হাঁহৰ ঠেঙো পুৰি ল'ম লগতে ৰহি বাটিয়ে গিলি ল'ম চিন্তা নকৰিবি ঐ শালপতি নিচা ধৰিলেই মই ৰিক্স ল'ম এতিয়া শালপতি যদি পাতিব মন আছে আহিব পাৰে আৰু নিচা ধৰি ৰিক্স ল'বই কৈছে আৰু এই চাইডে আছে আমাৰ মৌচুমী দা জোনাক মৌচুমী দা আৰু আমাৰ প্ৰায় আৰু মানুহজন এইজনে বহুত ভাল গীতৰ কথা নকয় তাকে লাজ কৰে অকণমান এই চাইডে আমাৰ আকাশ নিবিদা আমি আহিছিলোঁ আমি গোটেইকেইজন আৰু এতিয়া ফুৰাবলৈ আনিলে আকাশ নিবিদা আৰু এই চাইডে আছে আমাৰ বহি আছোঁ অলপ গান এটা গাই দেখো এনে অকণমান মই গান গাব নাজানো চেষ্টা কৰিলে বোলে আজি গান এটা গোৱা চব কৰি পাই বোলে মানে তুমি ধৰাই ৰাখো কলিটো ধৰি দিয়া আকৌ কোনবা মই ধৰি দিলে হিমাছে কেকে কৰে চুই দিলে হিমাছে কেকে কৰে টিভি চন্দয় চুই দিলে হিমাছে কৰে একেটা পুখুৰীত তুমি মই চেঙাৰ চেঙেলি পাৰতে বগলী ঘূৰে টিভি চন্দয় চুই দিলে হিমাছে কৰে আৰু সৰু পৰা গোৱা বিহু এটা গাওক ধুনীয়া মই হুঁচৰি তালহে বজাইছিলোঁ মই বিহু নেগাইছিলোঁ চাইডত তাল বজাইছিলোঁ আগতে তাল বজাই হাত ধৌ ফুটি যায় গোটেই হুঁচৰিত তাল বজাই ধৌ ফুটি যায় মই গান গোৱা মন নহয় খালি এবাৰ এনেকুৱা জমনি কাহিনী ঢুলীয়া নাই চাৰিটা ঢুলীয়া লাগে তিনিটা এপিনে দুটা এপিনে এটা মানে আৰু এটা ধৰি দিব লাগে ঢোল মই ঢোলটো লৈ এনেই ধম চাপো নবজাই এনেই মাৰি থাকোঁ তাৰমানে সেনেকুৱা হুঁচৰি মাৰি পাইছোঁ মই আৰু কিবা ক'বলগীয়া আছে বিষয় কৈ মই মানে ইমান ক'বলগীয়া হৈছে মানে বিষয় আৰু গীতটো আৰু এইখিনিতে এটা কথা কৈ থ'ল দেই কিছুমানে যেতিয়া ভিডিঅ'টো মানে যেতিয়া ভিডিঅ'টো মানে কি হ'ল আপলোড কৰে কিছুমানে কমেণ্ট কৰে যে নীলটো মানে গানটো নীলদাৰ গানটো প্ৰকৃততে নীলদাৰ নহয় গীতটি
লিখিছিলে আমাৰ দীনেশ সোণোৱাল ককাইদেৱে আৰু দীনেশ সোণোৱাল ককাইদেৱে বিয়া এখনত গাওঁতে নীলদা হাতী গাইছিলে আৰু সেইটো কাৰণে গীতটো গোৱাৰ কাৰণে কোনোবাই গীত এটা মই যদি নীলদা গান এটা গাই দিওঁ নীলদা গান এটা গাই দিয়াৰ মই যদি আগতীয়াকৈ গাই দিওঁ গীতটো সেইটো মোৰ কেতিয়াও নহয় নীলদাৰে হয় কিন্তু নীলদাই গোৱা গীতটো কিন্তু নীলদাৰ নহয় নীলদাৰ গাইছিলে দীনেশ সোণোৱাল ককাইদেউৰ লগত আৰু সেইকাৰণে কিছুমানে কমেণ্ট কৰি থাকে কাৰণে মই আজি আপোনাৰ চেনেলত মই কৈ দিলোঁ খুব ভাল কথা এটা ক'লে এইটো বহুত মানুহে মোকো সুধিছিলে এইটো নীলদাৰ কথা কৈছিলে মোৰ এতিয়া আকাশদাক সুধিছিলোঁ আকাশদাই এইটো মন্তব্য দিলে মোক আৰু এইচাইডে বিয়া পাতিলে নহ'ব কাৰণ নীলদা হাতী মানে সেই বিয়াখনত থাকোঁতে গীতটো গাইছিলে কাৰণে বহুতে কৈ দিয়ে নীলদা গীতটি আচলতে নীলদাৰ নহয় দীনেশ সোণোৱাল ককাইদেৱে সৃষ্টি কৰা গীত এটা আৰু মই গাইছোঁ গীতটি মই বুলি ক'লে অলপ ভুল হয় আমিবোৰে গাইছোঁ মানে গীতটি মন্টুমণি দা গাইছোঁ আৰু গীতটি মোৰ দেহমায়া এলবামৰ আকাশ নিবিৰৰ দীনেশ সোণোৱাল ককাইদেউৰ পৰিচালনাত আৰু আকাশ নিবিৰৰ কণ্ঠ আমাৰ বাকী মন্টুমণি শইকীয়াৰ অলপ গোটেইকেইটাই হালপতি দুইটা গুণ গাই দিয়ক অকণমান বিয়া পাতিলে নহ'ব লাগিব মানুহে বেয়া বুলি ভাবিছে ভিডিঅ'টো চালে গম পাব কি মই ভাবিছিলোঁ কেঁচুৱা বুলি ভাবিছিলোঁ আচলতে হালপতি চলাই বটবটি কলৈনো যাওঁ সদায় আবেলি ঐ আহিবি কানিয়াকা ঘৰলৈ গৰৈ মাছৰ পোৰা আলু পিটিকা হাঁহৰ ঠেঙো পুৰি ল'ম লগতে ৰহি বাতিয়ে গিলি ল'ম চিন্তা নকৰিবি শালপতি নিচা ধৰিলে মই ৰিক্স ল'ম দীপল পুণ্যই ধুতি দাঙি দাঙি কি কৰিব বুলি চাব এই শালপতিতে আছে ধুতি দাঙি দাঙি কিবা কিবি শব্দ বহুত আছে আপোনালোকক এটা খুব ধুনীয়া বস্তু দেখাম এই নদীৰ পাৰত আকাশ নিবিৰ ডিম্পল পুণ্য মিলি কি কৰি আছে চাম দেখাম আপোনালোকৰ মানে এটা বটল পালোঁ বটলত আমি চানা ভৰাম এতিয়া এটা বটলত বুট মাহ আৰু এইটো এটা বটল নিবিৰ আৰু ডিম্পল দাই বুট মাহ ভৰোৱা লাগিছে কোনে পাৰে আৰু শালপতি কোনে পাৰে মই ভালো দে মই কিন্তু এবাৰ ভৰালো কিন্তু এবাৰতো মই ভৰালোঁ দুইজনে এবাৰ ভৰালে ভৰাই দিলোঁ দেই মই ভাবো নাছিলো মই আগত ভৰাইছোঁ কিন্তু প্ৰথমতে ভৰাইছোঁ এবাৰ ডিম্পলক দিলোঁ এইখিনি ভৰাই থাকক মই ভৰাই দিলোঁ কিন্তু মই ভৰালো কিন্তু এনেকৈ চব চলি আছে আৰু সকলোবোৰ আপোনালোকক দেখালোঁ আজিলৈ ইমানতে সামৰণি মাৰিছোঁ আৰু নতুন ভিডিঅ' আপোনালোকৰ মাজত আহিম